মাইনা কি কৰি আছা তুমি? আঙ্কেল মই পঢ়ি আছো। তোমাৰ ফাটা লেকচাৰ মাৰা দেউতা ক'ত গৈছে? দেউতা বাহিৰত গৈছে আঙ্কেল বহি লোৱা। আচ্ছা ঠিক আছে থেংক ইউ। আচ্ছা তোমাৰ দেউতাই তুমি বোলে পঢ়াত বহুত ফাষ্ট তোমাৰ দেউতাই মোৰ আগত কৈছে ৰাস্তাত হয় না? জানো আঙ্কেল। আচ্ছা মই তোমাক যদি কেইটামান কুৱেশ্যন সুধো তুমি উত্তৰ দিব পাৰবানে? আঙ্কেল সোধাচোন সোধা মই পাৰিম। আচ্ছা প্ৰশ্নটো হ'ল ব্ৰহ্মপুত্ৰৰ মাজেদি এখন নাও যাই আছে সেই নাওখনত 10-15টা গৰু আছে সেই নাওখন ডুবু অৱস্থা হা সেই নাওখনত যদি এটা গাছৰ পাতো পৰে নাওখন চুচুককে ডুবি যাব তাৰে এটা গৰু ঠেৰে হাগি দিলে তেতিয়া নাওখন কি হ'ব? ডুব যাব। গাছৰ পাত পৰিলেও যদি ডুব যায় তে হাগি দিলি কে ডুব নাযাব। বাপেৰে এই শিকেছি হা মোৰ কি ভুল হ'ল আঙ্কেল? তোমাৰ ভুল হৈছে উত্তৰটো বেলেগ হ'ব। আপুনি কওকচোন উত্তৰটো কি হ'ব? উত্তৰটো কি হ'ব জানা? যেটো গৰু হাগি দিছিল সেই গোবৰখিনি পেটতে আছিল পেটত থাকাক বা নাৱত থাকাক ওজনটো সমানেই হ'ব তো নাওখন ডুব নাযায়। এইটোতো তুমি নোৱাৰিলা তোমাক আৰু এটা সুধিম সেইটোৰ উত্তৰ দিব পাৰিব লাগিব তুমি। এইবাৰ উত্তৰটো দিমে মই সোধাচোন সোধা। মাইনা তুমি এই ফায়াৰ ব্ৰিগেড যি আছে ঘৰত যি জুই লাগিলি নামাই তুমি গাড়ীখন চিনি পোৱা না? পাওতো ফায়াৰ ব্ৰিগেড ৰঙা গাড়ী। ঠিক আছে তুমি চিনি পোৱা এতিয়া মোক তুমি উত্তৰ দিবা হা। এখন চোতালত দুটা ঘৰ আছিল দুটা ঘৰত একেলগে জুই লাগছি জুই লগাৰ পিছত 108 যায় কোনটো ঘৰত আগে জুই নামাব? দুটা ঘৰত একেলগে জুই নমাব। তোমাৰতো আকৌ ভুল। তেনেহ'লে কোনটো ঘৰত আগে জুই নমাব? আশা তুমি তো প্ৰশ্নটো ভালকে শুনা নাছিলা 108 গাড়ী জুনুনা। শুনা এয়া লাষ্ট প্ৰশ্ন মোৰ দেৰি হৈ আছে এতিয়া মই ঘৰত যাম তোমাৰ দেউতাৰ ফাটা লেকচাৰটো গম পালো তুমি কিমান জানা। তোমাক এতিয়া লাষ্ট প্ৰশ্ন দেই এইটোত তুমি কিন্তু উত্তৰ দিব পাৰিব লাগিব হা। আচ্ছা এই যে আমাৰ যে শিয়াল আছে তুমি শিয়াল চিনি পোৱা? শিয়াল পা এই ৰাতি যে হোৱা দে হোৱা আচ্ছা আমাৰ এগুলা লোকেল শিয়াল। আচ্ছা লোকেল শিয়ালৰ শিং দুটা দেখছা না না তুমি? দেখছা দুটা শিং? আচ্ছা লোকেল খেলৰ যদি দুটা শিং তে ৰাম খেলৰ কেইটা শিং হ'ব পাৰে? লোকেল শিয়ালৰ যদি দুটা শিং হয় তে ৰাম শিয়ালৰ 4টা শিং হ'ব। তোমাৰ দেউতাৰে ফাটা লেকচাৰ ৰাস্তাত দেখা পালেহে দিম হা। শিয়ালৰ শিং থাকে নেকি? শিয়ালৰ শিঙেই নাথাকে। মই যাওঁ বাই বাই টাটা বিস্কুট।